Hello students, আজি আমি ক্লাছ 12 ম্যাথমেটিক্সৰ ইন্টিগ্ৰেলছ নামৰ চেপ্টাৰটোৰ এক্সাৰসাইজ 7.1 কুৱেশ্যন নম্বৰ 6 পৰা সলভ কৰোঁ আহা। ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 6ত আমাক 4e to the power 3x plus 1 এই ফাংচনটো আমাক ইন্টিগ্ৰেলছ উলিয়াবলৈ কৈছে। আমি কি কৰোঁ ইন্টিগ্ৰেশ্যনটো কেনেকৈ লিখোঁ ইন্টিগ্ৰেশ্যন অফ 4e to the power 3x plus 1 dx মানে আমাক যিটো ফাংচন ইন্টিগ্ৰেশ্যন কৰিব দিছে সেই ফাংচনটো আমি ভিতৰত লিখোঁ আৰু এইফালে ইন্টিগ্ৰেশ্যন লিখোঁ এইফালে dx লিখোঁ। বুজি পাইছা? এতিয়া আমি এনেকুৱা এটা ফৰ্মুলা পঢ়িছিলোঁ যে যদি ইন্টিগ্ৰেশ্যনৰ ভিতৰত দুটা ফাংচন যদি এড হৈ থাকে তেতিয়াহ'লে কি হয় ইন্টিগ্ৰেশ্যনটো ছেপাৰেট হৈ যায়। ইন্টিগ্ৰেশ্যন অফ f of x plus g of x dx থাকিলে কি হ'ব এবাৰ ইন্টিগ্ৰেশ্যনটো f of x ৰ লগত হ'ব এবাৰ ইন্টিগ্ৰেশ্যনটো g of x ৰ লগত হ'ব। ঠিক তেনেদৰে ইয়াত দুটা ফাংচন আছে এটা 4e to the power 3x এটা প্লাছ 1 তাহলে কি হ'ব এবাৰ ইন্টিগ্ৰেশ্যনটো ইয়াৰ লগত হ'ব এবাৰ ইন্টিগ্ৰেশ্যনটো ইয়াৰ লগত হ'ব। তাহলে ইন্টিগ্ৰেশ্যন অফ 4e to the power 3x dx হ'ব প্লাছ ইন্টিগ্ৰেশ্যন অফ dx হ'ব। তাৰ পিছত আৰু এটা ফৰ্মুলা পঢ়িছিলোঁ যে যদি ইন্টিগ্ৰেশ্যনৰ ভিতৰত যদি কনষ্টেণ্ট এটা মাল্টিপ্লাই হৈ থাকে তেতিয়াহ'লে কনষ্টেণ্টটো কি হৈ যায় বাহিৰলৈ ওলাই যায়। ঠিক তেনেদৰে e to the power 3x ৰ লগত কি কনষ্টেণ্ট মাল্টিপ্লাই হৈছে 4 কনষ্টেণ্টটো মাল্টিপ্লাই হৈছে এইটো কি হ'ব ইন্টিগ্ৰেশ্যনৰ বাহিৰলৈ গুচি আহিব। তাৰপিছত এজ ইট ইজ আমি যিখিনি আছে লিখি দিলোঁ। তাৰপিছত এতিয়া 4 হিচাপে আছে তাৰপিছত ইন্টিগ্ৰেশ্যন অফ e to the power 3x dx ইয়াৰ এটা ফৰ্মুলা পঢ়িছিলোঁ ইন্টিগ্ৰেশ্যন অফ e to the power mx dx থাকিলে কি হয় e to the power mx ডিভাইডেড বাই m হয় মানে এই ফাংচনটোৱে হয় তাৰপিছত m টো ডিভাইড হৈ যায় যিটো x ৰ লগত যিটো কনষ্টেণ্ট মাল্টিপ্লাই হৈছে সেই কনষ্টেণ্টটো কি হৈ যায় ডিভাইড হৈ যায়। তেতিয়াহ'লে ইয়াৰ x ৰ লগত কি কনষ্টেণ্ট মাল্টিপ্লাই হৈছে 3 কনষ্টেণ্ট মাল্টিপ্লাই হৈছে সেইকাৰণে ইয়াৰ এনচাৰটো কি হ'ব e to the power 3x ডিভাইডেড বাই 3 তাৰপিছত ইন্টিগ্ৰেশ্যন অফ dx মানে কি হ'ব x হ'ব তো প্লাছ c। এতিয়া তুমি এনচাৰটো এইডোখৰটো দিব পৰা আৰু এনচাৰটো এনেকৈ লিখি দিব পৰা 4টো ওপৰত মাল্টিপ্লাই কৰি লিখি দিব পৰা বা এনচাৰটো ইয়াত থ'লেও শুদ্ধ ইয়াত থ'লেও ৰাইট হ'ব। এতিয়া বুজি পালা 6 নম্বৰ কুৱেশ্যনটো এইখিনি ফৰ্মুলা এপ্লাই হৈছে 6 নম্বৰ কুৱেশ্যনখিনিত। এতিয়া আমি 7 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। 7 নম্বৰ কুৱেশ্যনটোত ইন্টিগ্ৰেশ্যন অফ তোমাক এই ফাংচনটোক ইন্টিগ্ৰেশ্যন কৰিব গৈছে x স্কোৱাৰ ইনটু 1 মাইনাছ 1 বাই x স্কোৱাৰ dx এই ফাংচনটোক ইন্টিগ্ৰেশ্যন কৰিলে কি কৰিব লাগিব আমি কোনো ধৰণৰ ইউভি ফৰ্মুলা পঢ়া নাই মানে আমি ইন্টিগ্ৰেশ্যনত বৰ্তমানলৈকে আমি মাল্টিপ্লিকেশ্যন ৰুল পঢ়া নাই সেইটো কাৰণে আমি কি কৰিম x স্কোৱাৰটো এবাৰ 1 লগত মাল্টিপ্লাই কৰি দিম এবাৰ x স্কোৱাৰটো ইয়াৰ লগত মাল্টিপ্লাই কৰি দিম তাহলে x স্কোৱাৰটো 1 লগত মাল্টিপ্লাই কি হ'ব x স্কোৱাৰ হ'ব মাইনাছ x স্কোৱাৰ ইনটু 1 বাই x স্কোৱাৰ তাৰপিছত x স্কোৱাৰ কি কৰি যাব কেঞ্চেলত কৰি যাব থাকিব কি 1 তেতিয়াহ'লে x স্কোৱাৰ মাইনাছ 1 dx। এতিয়া আকৌ আমি আগৰটো দৰে পাই গ'লো যদি ইন্টিগ্ৰেশ্যনৰ ভিতৰত দুটা ফাংচন এড বা সাবট্ৰেক্ট হ'লে কি হৈ যাব ইন্টিগ্ৰেশ্যনটো এবাৰ x স্কোৱাৰ লগত হ'ব এবাৰ ইন্টিগ্ৰেশ্যনটো 1 লগত হ'ব তাহলে ইন্টিগ্ৰেশ্যন x স্কোৱাৰ dx মাইনাছ ইন্টিগ্ৰেশ্যন dx আৰু ইন্টিগ্ৰেশ্যন dx টো আমি অলৰেডি জানো ইন্টিগ্ৰেশ্যন অফ dx মানে কি হ'ব x হ'ব আৰু এইটো কি ফৰ্মত আছে ইন্টিগ্ৰেশ্যন অফ x টু দি পাৱাৰ n ফৰ্মত আছে তাহলে আমি এনেকুৱা এটা ফৰ্মুলা পঢ়িছিলোঁ যে ইন্টিগ্ৰেশ্যন অফ x টু দি পাৱাৰ n dx কি হ'ব পাৱাৰটোৰ লগত প্লাছ 1 এটা এড হৈ যায় আৰু যিটো পাৱাৰ থাকে সেইটো তলত ডিভাইড হৈ যায় তাহলে ইয়াত পাৱাৰটো কি আছে 2 আছে তলত যদি 1 এড কৰি কি হ'ব 3 হ'ব আৰু 3টো কি হ'ব তলত ডিভাইড হৈ যাব x কিউব ডিভাইডেড বাই 3 মাইনাছ x প্লাছ c এইটো তোমালোকৰ এনচাৰ। এতিয়া আমি 8 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ 8 নম্বৰ কুৱেশ্যনত তোমাক এই ফাংচনটোক তোমাক ইন্টিগ্ৰেশ্যন কৰিব দিছে। এতিয়া আমি কি কৰিম ফাংচনটো তিনিটা ফাংচন সোমাই আছে মানে ফাংচনৰ ভিতৰত আমি কি এবাৰ ইয়াৰ লগত লিখিম এবাৰ bx ৰ লগত লিখিম এবাৰ c লগত লিখিম ইন্টিগ্ৰেশ্যন অফ ax স্কোৱাৰ dx প্লাছ ইন্টিগ্ৰেশ্যন অফ bx dx প্লাছ ইন্টিগ্ৰেশ্যন অফ c dx বুজি পালা। এতিয়া কি কৰিম আৰু এটা অলৰেডি আমি 6 নম্বৰ কুৱেশ্যনৰ এই ফৰ্মুলাটো ডিছকাছ কৰিলোঁ যিকোনো ইন্টিগ্ৰেশ্যনৰ ভিতৰত যদি কনষ্টেণ্ট এটা সোমাই থাকে কনষ্টেণ্টটো কি হ'ব বাহিৰলৈ ওলাই আহিব তাহলে এইটো ইয়াত কি কনষ্টেণ্ট তাহলে এইটো বাহিৰলৈ ওলাই আহিলে ইয়াত কোনটো কনষ্টেণ্ট ইয়াত b টো কনষ্টেণ্ট b টো বাহিৰলৈ ওলাই আহিলে আৰু ইয়াত c টো কনষ্টেণ্ট c টো বাহিৰলৈ ওলাই আহিলে তো ইন্টিগ্ৰেশ্যনটো ক'ত এপ্লাই হ'ল x স্কোৱাৰত এপ্লাই হ'ল ইয়াত ইন্টিগ্ৰেশ্যনটো x ত এপ্লাই হ'ল আৰু ইয়াত ইন্টিগ্ৰেশ্যনটো 1 ত এপ্লাই হ'ল। এতিয়া ইন্টিগ্ৰেশ্যন অফ x স্কোৱাৰ মানে কি হ'ব এই মাত্ৰ আমি কৰি আহিছিলোঁ ইন্টিগ্ৰেশ্যন অফ x স্কোৱাৰ মানে কি x টু দি পাৱাৰ 3 ডিভাইডেড বাই 3 ক'ৰ পৰা আহিলে এইটো x টু দি পাৱাৰ n ফৰ্মত থকাৰ পৰা আহিলে এতিয়া x টু দি পাৱাৰ 3 ডিভাইডেড বাই 3 তাহলে ইন্টিগ্ৰেশ্যন অফ x কি হ'ব পাৱাৰ কি আছে 1 আছে যদি 1 টা এড কৰি কি হ'ব x স্কোৱাৰ হৈ যাব আৰু যিটো পাৱাৰ সেইটো তলত ডিভাইড হৈ যায় তাহলে b x স্কোৱাৰ বাই 2 প্লাছ c টো c হিচাপে থাকিব আৰু ইন্টিগ্ৰেশ্যন অফ dx মানে কি x আৰু প্লাছ c বুজি পাইছা আৰু আমি ইয়াত c টো দিবই লাগিব কাৰণ আমি ইনডেফিনাইট ইন্টিগ্ৰেশ্যনৰ কথা পাতিছোঁ চবতে c টো দিবই লাগিব নহবা তোমাৰ এনচাৰটো ভুল হৈ যাব বুজি পাইছা। এতিয়া আমি 9 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ ইয়াত আমাক এই ফাংচনটোক ইন্টিগ্ৰেশ্যন কৰিব দিছে ইয়াতো একেই ইন্টিগ্ৰেশ্যনটো এবাৰ ইয়াৰত হ'ব এবাৰ ইয়াৰত হ'ব তোমালোকৰ এতিয়ালৈকে কৰি চাগে অভ্যাস হৈ গৈছে এবাৰ ইন্টিগ্ৰেশ্যন টুৱাইছ x স্কোৱাৰ dx প্লাছ ইন্টিগ্ৰেশ্যন e টু দি পাৱাৰ x dx হৈ যাব তাৰপিছত ইয়াত 2 টো কনষ্টেণ্ট 2 টো বাহিৰলৈ ওলাই যাব তাৰপিছত ইন্টিগ্ৰেশ্যন অফ x স্কোৱাৰ মানে কি হ'ব ওপৰৰ লগত যদি আমি 2 ৰ লগত যদি প্লাছ 1 টা এড কৰি দিওঁ কি হৈ যাব 3 হৈ যাব মানে x কিউব ডিভাইডেড বাই 3 হৈ যাব প্লাছ ইন্টিগ্ৰেশ্যন অফ e টু দি পাৱাৰ x মানে কি হ'ব e টু দি পাৱাৰ x হয় ইয়াৰ কোনো ধৰণৰ চেঞ্জ নহয় যেনেকৈ ডিফাৰেঞ্চিয়েশ্যন অফ e টু দি পাৱাৰ x মানে e টু দি পাৱাৰ x হয় ঠিক তেনেদৰে ইন্টিগ্ৰেশ্যন অফ e টু দি পাৱাৰ x মানে e টু দি পাৱাৰ x হ'ব আৰু প্লাছ c এইটোৱে তোমালোকৰ এনচাৰ এইটো বহুত ইজি আছিলে হয়নে। এতিয়া চোৱা এতিয়া আহিম কুৱেশ্যন নম্বৰ 10 লৈকে
এতিয়া কুৱেশ্যন নম্বৰ 10টো আমাক এই ফাংচনটোক তোমাক ইণ্টিগ্ৰেশ্যন কৰিব দিছে। এতিয়া এই ফাংচনে ইণ্টিগ্ৰেশ্যন কৰাৰ আগত আমি ইয়াক ভাঙি লওঁ। আমি ক্লাছ 9 বা 7ত এটা ফৰ্মুলা পঢ়িছিলোঁ a মাইনাছ বি হোল স্কোৱাৰ, দিছেনে? আমি যদি ৰুট এক্সক a বুলি ধৰোঁ আৰু 1/√x যদি b বুলি ধৰোঁ, তেতিয়াহ'লে এইটো কি হৈ যাব? a মাইনাছ বি হোল স্কোৱাৰ। তেতিয়াহ'লে আমি a মাইনাছ বি হোল স্কোৱাৰ ফৰ্মুলাটো কি আছিলে? a স্কোৱাৰ মাইনাছ টুৱাইচ ab প্লাছ b স্কোৱাৰ। তেতিয়াহ'লে a স্কোৱাৰ মানে কি? √(x স্কোৱাৰ মাইনাছ টুৱাইচ টু লিখিছোঁ, তাৰপিছত a জেগাত কি লিখিছোঁ? √(x) লিখিছোঁ, আৰু b জেগাত 1/√x লিখিছোঁ, প্লাছ b স্কোৱাৰ। b মানে কি? 1/√x হোল স্কোৱাৰ। তাৰপিছত dx আছে লিখি দিছোঁ। তাৰপিছত আমি কি কৰিম? স্কোৱাৰ আৰু √(, কি হৈ যাব? কেঞ্চেলত গুচি যাব। স্কোৱাৰ আৰু √(, কি হ'ব? কেঞ্চেলত গুচি যাব, x থাকিব। মাইনাছ 2 থাকিলে, আৰু √(x) আৰু √(x) কি গুচি গ'ল? কেঞ্চেলত গুচি গ'ল। মাইনাছ 2 থাকিলে, প্লাছ, আৰু ইয়াতো একেই হ'ব, 1 স্কোৱাৰ মানে 1 হ'ব, আৰু স্কোৱাৰ আৰু √(, কি হ'ব? কেঞ্চেলত গুচি যাব, x থাকি যাব, মানে প্লাছ 1/x। এতিয়া আমি চিম্পলিফাই হৈ গ'ল। এতিয়া ইণ্টিগ্ৰেশ্যনটো এবাৰ x লগত কৰি দিয়া, এবাৰ 2 লগত কৰি দিয়া, এবাৰ 1/x লগত কৰি দিয়া। ইণ্টিগ্ৰেশ্যন অফ x dx মানে কি হ'ব? ইয়াৰ পাৱাৰ কি আছে? 1 আছে। আমি কি লিখি দিম? 1 + 1 2 হৈ যাব, তেতিয়াহ'লে x স্কোৱাৰ বাই 2 হৈ যাব, মাইনাছ ইণ্টিগ্ৰেশ্যন 2 dx। ইয়াত 2টো কনষ্টেণ্ট, 2টো বাহিৰলৈ গুচি যাব, আৰু ইণ্টিগ্ৰেশ্যন অফ dx মানে কি? x। এনচাৰ কি হ'ব? টুৱাইচ x হ'ব। তাৰপিছত ইণ্টিগ্ৰেশ্যন অফ 1/x মানে কি হ'ব? ইণ্টিগ্ৰেশ্যন অফ 1/x মানে log x প্লাছ c। বুজি পাইছা? কাৰণ আমি পঢ়িছিলোঁ ডিফাৰেন্সিয়েশ্যন অফ log x মানে কি আছিলে? 1/x আছিলে। ঠিক তেনেদৰে আমি যদি 1/x ইণ্টিগ্ৰেশ্যন কৰি দিওঁ, কি পাই যাম? log x পাই যাম। বুজি পাইছা? আৰু আমি ইণ্টিগ্ৰেশ্যন অফ dx কেনেদৰে আমি x পাওঁ, এইটো ইয়াত এক্সপ্লেইন কৰি থৈ দিয়া আছে। আৰু আমি মানে 1ক কি ধৰণে লিখিব পাৰোঁ? x টু দি পাৱাৰ 0 ধৰণে লিখিব পাৰোঁ। আৰু এইটো x টু দি পাৱাৰ n ফৰ্মত আহি গ'ল। এতিয়া x টু দি পাৱাৰ n ফৰ্মৰ কি ফৰ্মুলাটো আছিলে? কি আছিলে? আমি x টু দি পাৱাৰ n লগত 1 এটা এড কৰি দিব লাগে, আৰু যিটো পাৱাৰ সেইটো তলত লিখি দিব লাগে। এনচাৰ কি হ'ব? x হ'ব। বুজি পাইছা? তোমালোকে এতিয়া 10 নম্বৰটো ক্লিয়াৰ হ'ল? জাষ্ট আমি a মাইনাছ বি হোল স্কোৱাৰত ভাঙি দিলোঁ, তাৰপিছত আমি √(স্কোৱাৰ কেঞ্চেলত কৰিলোঁ, তাৰপিছত ইণ্টিগ্ৰেশ্যনটো আমি ভিতৰলৈ ভৰাই দিলোঁ, তাৰপিছত আমি ইণ্টিগ্ৰেশ্যনৰ ফৰ্মুলাটো লগাই দিলোঁ, আমাৰ এনচাৰ ওলাই গ'ল। এতিয়া 11 নম্বৰ কুৱেশ্যনটো। 11 নম্বৰ কুৱেশ্যনটো আমি কি কৰিম? 11 নম্বৰ কুৱেশ্যনটো আমি ডিনমিনেটৰ আৰু নিউমিনেটৰ আমি ছেপাৰেট কৰি ল'ম। আমি x³ x² ছেপাৰেট কৰি দিম। মানে LCM লোৱাৰ আগত যেনেধৰণে থাকে আমি তেনেধৰণে লিখি দিম। x³ x² লিখিলোঁ, প্লাছ 5x² ডিভাইডেড বাই x² লিখিলোঁ, মাইনাছ 4 ডিভাইডেড বাই x² লিখিলোঁ। বুজি পালানে? আমি মানে ডিনমিনেটৰটো ছেপাৰেট কৰিলোঁ, চবতে x² দিলোঁ। মানে আমি যদি আকৌ x² LCM লৈ লওঁ, আমি ওপৰটোকে পাম ঘূৰাই। এই লাইনটো পাৰ কৰি আমি ওপৰ লাইনটোকে ঘূৰাই পাম। বুজি পাইছা? কেলে কৰিলোঁ? এতিয়া মানে চিম্পলিফাই কৰিবলৈ আমাৰ সুবিধা হ'ব। কেলে? x² আৰু x² কাট খাই যাব, ওপৰত এটা x থাকি যাব, সেইকাৰণে x থাকি গ'ল। প্লাছ, চৰি, এইটো প্লাছ হ'ল হয়, এইটো প্লাছ হ'ল হয়, আৰু এইটো প্লাছ হ'ল হয়। এতিয়া 5x² কি হ'ল? কেঞ্চেলত গুচি যাব, আৰু 5 থাকি যাব, মাইনাছ 4x²। কেনেদৰে লিখিব পাৰিম আমি? x টু দি পাৱাৰ -2 লিখিব পাৰিম। এতিয়া আকৌ ইণ্টিগ্ৰেশ্যনটো আমি ছেপাৰেট কৰি দিম। ইণ্টিগ্ৰেশ্যন এবাৰ ইয়ালত দিম, এবাৰ ইয়ালত দিম, এবাৰ ইয়ালত দিম। তাৰপিছত ইণ্টিগ্ৰেশ্যন অফ x dx প্লাছ ইণ্টিগ্ৰেশ্যন অফ 5dx মাইনাছ ইণ্টিগ্ৰেশ্যন অফ 4x টু দি পাৱাৰ -2 dx। এতিয়া কি হ'ব? ইণ্টিগ্ৰেশ্যন অফ x dx মানে পাৱাৰ 1 আছে, 1 + 1 2 হৈ যাব, মানে x² / 2 হৈ যাব, প্লাছ ইয়াত 5টো কনষ্টেণ্ট, ইণ্টিগ্ৰেশ্যন অফ dx মানে কি আছিলে? x আছিলে, গতিকে 5x হৈ যাব, মাইনাছ ইয়াত 4টো কনষ্টেণ্ট, 4টো বাহিৰলৈ ওলাই যাব, আৰু ইণ্টিগ্ৰেশ্যন অফ x টু দি পাৱাৰ -2 হৈ যাব, x টু দি পাৱাৰ -2 + 1 ডিভাইডেড বাই -2 + 1 প্লাছ c। আৰু -2 + 1 কি হ'ব? -1 থাকিব, তলত -1, মাইনাছে মাইনাছে কি হৈ যাব? প্লাছ হৈ যাব। তাৰপিছত +4 x টু দি পাৱাৰ -1 থাকি যাব, আৰু x টু দি পাৱাৰ -1 আমি কেনেদৰে লিখিব পাৰোঁ? 4/x লিখিব পাৰোঁ। তুমি এইডোখৰতো থ'ব পাৰা, এইডোখৰতো থ'ব পাৰা। বুজি পালা? এতিয়া আমি কি কৰিম? 12 নম্বৰ কুৱেশ্যনটো কৰিম। 12 নম্বৰ কুৱেশ্যনটো ইয়াতো একে, ইয়াতো আমি কি কৰিম? ডিনমিনেটৰটো আমি ছেপাৰেট কৰি দিম। এবাৰ ডিনমিনেটৰটো x³ / x লিখিম, 3x/√x লিখিম, আৰু 4/√x লিখিম। দেখিছানে? এনেদৰে লিখিছোঁ, x³ / x প্লাছ 3x/√x প্লাছ 4/√x। এতিয়া যদি আমি √x LCM লৈ লওঁ, আকৌ এই ওপৰ লাইনটোক আমি ঘূৰাই পাম। এতিয়া আমি কি কৰিম? আমি √x কেনেদৰে লিখিব পাৰোঁ? আমি ইয়াত পঢ়িছিলোঁ যে √x থাকিলে আমি কি লিখিব পাৰিম? সদায় পাৱাৰটো হাফ হয়। মনত আছেনে তোমালোকৰ? √, থাকিলে সদায় আমি পাৱাৰটো হাফ হিচাপে লিখিব পাৰোঁ। এতিয়া আমি √x আমি কি লিখিব পাৰিম? x টু দি পাৱাৰ হাফ, চবতে আমি x টু দি পাৱাৰ হাফ লিখি দিছোঁ। তাৰপিছত আমি কি কৰিম? আমি এটা ফৰ্মুলা পঢ়িছিলোঁ, a টু দি পাৱাৰ m ডিভাইডেড বাই a টু দি পাৱাৰ n। যদি তলৰ বেছ দুটা ছেম হয়, তেতিয়াহ'লে ওপৰৰ পাৱাৰকেইটা কি হৈ যায়? মাইনাছ হৈ যায়, যদি ডিভাইড হৈ থাকে। ইয়াত কি হৈছে? ডিভাইড হৈ আছে, তলৰ বেছ দুটা কি ছেম, x x। ইয়াৰ পাৱাৰকেইটা কি হৈ যাব? মাইনাছ হৈ যাব, 3 - হাফ হৈ যাব, প্লাছ ইয়াত সিহঁতৰ আমি যদি 3টো এইফালে থৈ দিওঁ, সিহঁতৰ বেছটো কি হৈছে? ছেম হৈছে, ইয়াতো x, ইয়াতো x। ইয়াৰ x ৰ ওপৰত পাৱাৰ 1 আছে, ইয়াত হাফ আছে, তেতিয়া ডিভাইড হৈ থাকিলে কি হৈ যাব? 1 - হাফ হৈ যাব, আৰু x টু দি পাৱাৰ হাফটো ওপৰলৈ গ'লে কি হৈ যাব? x টু দি পাৱাৰ -হাফ হৈ যাব। তাৰপিছত 3ৰ পৰা হাফ গুচি গ'লে কিমান থাকিব? 5/2 থাকিব। 2 LCM লৈ দিলোঁ, আৰু বাকী কেলকুলেট কৰি তুমি 5/2 পাবা। তাৰপিছত 1ৰ পৰা হাফ গুচি গ'লে কিমান থাকিব? হাফ থাকিব। তাৰপিছত 4x টু দি পাৱাৰ -হাফ।
তাৰপিছত আমি কি কৰিম এবাৰ ইণ্টিগ্ৰেশ্যনটো চিম্প্লিফাই হৈ গ'ল পুৰা এতিয়া এবাৰ ইয়ালত কৰি দিম এবাৰ ইয়ালত কৰি দিম এবাৰ ইয়ালত কৰি দিম আমি এনেদৰে লিখিছোঁ ছেপাৰেটকৈ তাৰপিছত কি হ'ব কনষ্টেণ্টবোৰ বাহিৰলৈ ওলাই যাব 3টো কনষ্টেণ্ট বাহিৰলৈ ওলাই আহিলে 4টো কনষ্টেণ্ট বাহিৰলৈ ওলাই আহিলে তাৰপিছত ইণ্টিগ্ৰেশ্যন অফ x টু দি পাৱাৰ n ফৰ্মত আছে দেখিছানে x টু দি পাৱাৰ n dx আছে ওপৰৰ পাৱাৰ লগত কি কৰি দিওঁ +1 এটা এড কৰি দিওঁ আৰু যিটো ওপৰত পাৱাৰ আহিছে সেইটো তলত ডিভাইড কৰি দিওঁ એટલે x টু দি পাৱাৰ 5/2 +1 ডিভাইডেড বাই 5/2 +1 প্লাছ 3টো কনষ্টেণ্ট 3টো লিখি দিছোঁ এইটো x টু দি পাৱাৰ হাফ +1 আৰু গোটেই পাৱাৰটো তলত ডিভাইড হৈ যাব প্লাছ 4টো কনষ্টেণ্ট 4টো লিখি দিছোঁ x টু দি পাৱাৰ -হাফ +1 ডিভাইডেড বাই গোটেই ওপৰৰ পাৱাৰটো কি হৈ যাব তলত ডিভাইড হৈ যাব প্লাছ c তাৰপিছত কেলকুলেট কি পাবা 2 LCM ল'লে 5 + 2 পাবা 5 + 2 কিমান 7 মানে 7/2 পাবা আৰু তলৰটো কি পাবা 7/2 পাবা তাৰপিছত এইটো হাফ +1 কৰিলে কি পাবা 3/2 পাবা আৰু তলতো 3/2 পাবা তাৰপিছত -হাফ +1 কৰিলে কি হাফ 1ৰ পৰা হাফ নাইকিয়া কৰিলে কি পাবা হাফ পাবা আৰু তলতো হাফ পাবা তাৰপিছত কি কৰিছোঁ 3/2টো ওপৰত লৈ গ'লো 2/7টো ওপৰত লৈ গ'লো 2/7 যদি হৰণ হৈ যায় ওপৰলৈ গ'লে কি হৈ যাব পূৰণ হৈ গ'লে কি হৈ যায় 2/7 লিখিব পাৰিম 7/2 ওপৰলৈ গ'লে কি হৈ যাব 2/7 হৈ যাব জাষ্ট লুটি খাই যায় মানে এতিয়া 3/2টো কি হৈ যাব 2/3 হৈ যাব মানে তলৰ পৰা ওপৰলৈ গ'লে কি হৈ যায় উল্টি যায় মানে 2/3 হৈ গ'ল তাহলে 1/2টো ওপৰলৈ গ'লে কি হৈ যাব 2 হৈ যাব তাৰপিছত কি থাকি গ'ল এইফালে 2/7 থাকি গ'ল x টু দি পাৱাৰ 7/2 থাকি গ'ল আৰু 3 কেঞ্চেল হৈ গুচি গ'ল 2 x টু দি পাৱাৰ 3/2 প্লাছ 4 2 যা কিমান 8 আৰু x টু দি পাৱাৰ হাফ প্লাছ c এইটোৱে তোমালোকৰ এনচাৰ বুজি পালা ধুনীয়াকৈ সকলোখিনি আজিলে ইমানে আছিলে নেক্সট ক্লাছৰ পৰা আমি কুৱেশ্যন নম্বৰ 13 পৰা ছল্ভ কৰিম থেংক ইউ